আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' মাজলৈ। আজি মই লোকেল মাছ আৰু ভেদাইলতা জোলৰ ৰেচিপি এটা লৈ আহিছোঁ। পোনপ্ৰথমে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু ফ্ৰাই কৰি হোৱাৰ পিছতে এফালে আকৌ বিলাহী লৈ লৈছোঁ, আলু আৰু ভেদাইলতা অকণমান লৈ পিনে ধুনীয়াকৈ থেতেলিয়াই লৈছোঁ, খুন্দনাত মিক্সাৰত দিয়া নাই। আৰু তেলখিনিতে আদা ৰচুনৰ পেষ্ট অকণমান আৰু শুকান জলকীয়া দুটামান দি ধুনীয়াকৈ ভাজি ল'লোঁ। মই কিন্তু পিঁয়াজ ব্যৱহাৰ কৰা নাই আৰু মছলা একেবাৰে ব্যৱহাৰ কৰা নাই। মই লোকেল মাছত মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ। আৰু বিলাহীখিনি গলিবৰ বাবে নিমখ অকণমান দি ধুনীয়াকৈ গলাই ল'লোঁ আৰু প্ৰয়োজনীয় নিমখ হালধি দি ধুনীয়াকৈ আলুখিনি ভাজি ল'লোঁ। আৰু ভাজি লোৱাৰ পিছতে পানী অকণমান দি ধুনীয়াকৈ ঢাকি ৰাখিলোঁ। যেতিয়া পানীখিনি উতল আহিলে তাত অলপ উতলাৰ পিছত ভেদাইলতাখিনি দিলোঁ আৰু যেতিয়া অকণমান বেছিকৈ উতল আহিলে তাত মই শিঙি মাছখিনি ধুনীয়াকৈ দি চব্জিখিনি অলপ দেৰি ঢাকি ৰাখিলোঁ। এফালে চব্জি ৰেডি হৈ গ'ল। পিছে এনেদৰে বনাই খাই চাবচোন, বৰ সোৱাদ লাগে বিনা মছলাত মানে। আৰু খাই চাৰ পিছত জনাব বুলি আশা ৰাখিলোঁ। আৰু সমূহ অসমবাসীলৈ দুৰ্গা পূজা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।